বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কুকাৰপাৰ বজাৰত 19/8/2025 তাৰিখে এক চাঞ্চল্যকৰ ই-ৰিক্সা চুৰিৰ ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণ অনুসৰি কুকাৰপাৰ গাঁৱৰ আব্দুল হালিমৰ AS15GR 2751 নম্বৰৰ ই-ৰিক্সা এখন চুৰি হয়। ই-ৰিক্সাখন নীলা ৰঙৰ বুলি জনোৱা হৈছে। চুৰিকাণ্ডৰ পাছতে ভুক্তভোগীজনৰ তৰফৰ পৰা মাছদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। এতিয়াও সন্ধান পোৱা নাই। ই-ৰিক্সাখন সন্ধান দিয়া ব্যক্তিক নগদ 10,000 টকা পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলিও ভুক্তভোগী তৰফৰ পৰা মন্তব্য আগবঢ়ায়। পুলিচ আৰু প্ৰশাসনে চুৰিৰ এই ঘটনাত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয়। চেঙাৰ পৰা আমজাদ দেৱানৰ ৰিপৰ্ট ATV ডিজিটেল। এখন AS15GR 2751 গাড়ীখন কুকাৰপাৰ বজাৰত থৈ ওচৰৰ দোকানত চাহ খাব আহিছোঁ। চাহ খাই চাওঁ গাড়ীটো মোৰ নাই। পিছে মই CCTV কেমেৰা চেক কৰিলোঁ, এই ফুটেজ চেক কৰিলোঁ। তাতে দেখা পালোঁ গাড়ীটো খংগাৰ সিফালে গৈছে। পিছে আমি ৰাতি খুব বিচাৰিছোঁ কিন্তু গাড়ীটো পোৱা নাই। ৰাতি 12টাত থানাত গৈছিলোঁ। তেখেতে ক'লে যে কালি আহিব লাগিব। আজি গৈ মই এজাহাৰ দাখিল কৰিছোঁ। আপোনাৰ গাড়ীখনৰ নাম্বাৰটো কি আছিল? AS15GR 2751। আৰু গাড়ীখন কি গাড়ী আছিল? গাড়ীখন আছিল ইণ্ডো ৱাগেন, নীলা কালাৰৰ গাড়ী। ই ৰিক্সাটো ইণ্ডো ৱাগেন নীলা কালাৰৰ। ৰাইজক বা প্ৰশাসনক কি আহ্বান জনাব? মই এইখিনি অনুৰোধ কৰিম প্ৰশাসন বা ৰাইজক যে কোনোবাৰ যদি চকুত পৰে মোৰ ফোন নম্বৰটো মই দি আছোঁ, সেই নাম্বাৰত যোগাযোগ কৰিব, মোক অলপ সহায় কৰিব। মই তেখেত যিজনে মানে বস্তুটো সহায় কৰা মানুহজনক মই 10,000 টকা পুৰস্কৃত কৰিম। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।